Halo Mas, आपको कुरुक सिलंग सिलंग यहाँ में ऑफिस लोकेशन पुप्तेला गांव पंचायत तेलियापता डोलुदो आलिया मोयाक तो रको गाइस आज जाओ नॉन वीडियो फटेज ने मजा को लंगान पर सो गाइस वीडियो मिस के वहाँ काल दो নমস্কাৰ বৰ্তমান ভীমপুৰ মথাউৰি ভাগিছে গতিকে সকলোকে ৰাইজক সাৱধান থাকিবলৈ আমি অনুৰোধ জনাইছোঁ এ সোৱণশিৰি বৰ্তমান চিগাৰ পৰিস্থিতি এইটো চাব পাৰে কিদৰে জৰিয়তে জনোৱা হৈছে মই আকৌ কৈছোঁ পুনৰবাৰ কৈছোঁ কি এক ভয়ংকৰ পৰিস্থিতি সোৱণশিৰি ভীমপৰা মাথাউৰি ছিগি ভিতৰলৈ কিদৰে পানীসমূহ সোমাই গৈছে ৰাইজ গতিকে সকলো ৰাইজক এইটো চাব পাৰে ভয়ংকৰ অতি ভয়ংকৰ সোৱণশিৰি গোটেই সম্পূৰ্ণ তেলাহী মৌজাৰ মাজেৰে নৱালী এলেকাৰ মাজেৰে সোৱণশিৰি নদী মথাউৰি ভাঙি ভীমপৰা মাথাউৰি ভাঙি সোমাই গৈছে গতিকে সমূহ আমাৰ লখিমপুৰ জিলা প্ৰশাসনক মই আকৌ এবাৰ অনুৰোধ জনাব বিচাৰিছোঁ লখিমপুৰ জিলা প্ৰশাসন আহক আহি ইয়াৰ ওপৰত এই যিখিনি মানুহ বানৰ কবলত পৰিছে যিখিনি মানুহ মথাউৰি ভাঙি পানী সোমাই বিস্তৰ ক্ষতি সাধন কৰিছে সেই মানুহখিনিক অতি সোনকালে উদ্ধাৰ কাৰ্য কৰিবলৈ মই অনুৰোধ জনাইছোঁ গতিকে চাব পাৰে কিদৰে ভীমপৰা মথাউৰি ভাগি সম্পূৰ্ণ পানী ভিতৰলৈ সোমাই গৈছে ই এক দুৰ্ভাগ্যজনক লখিমপুৰ জলসম্পদ বিভাগ আৰু অসম চৰকাৰে বাৰে বাৰে চেষ্টা কৰাৰ ফলতো বহুখিনি কষ্ট কৰিছিলে ইয়াৰ ওপৰত কিন্তু দুৰ্ভাগ্যবশতঃ ভাৱে আজি মথাউৰি ছিগিছে ই সমগ্ৰ আমাৰ তেলাহী মৌজাৰ বাবে লখিমপুৰ জিলাৰ বাবে অতি দুৰ্ভাগ্যজনক কথা গতিকে আমি আৰু চাব পাৰে ইয়াত বহু সংখ্যক মানুহৰ ঘৰ দুৱাৰ আছিল এই মানুহখিনিক উদ্ধাৰ কৰিবলৈ অনুদীপলমে লখিমপুৰ SDRF NDRF সমূহ ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ কিদৰে আচলতে অতি ভয়ংকৰ এদিন নাথাকে আৰু ইয়াত যিমান নতুন মাটি আছে চব কিনি আনিলৈকে যাবগৈ ইয়াত দেখুৱাইছোঁ ইয়াত কমেও এই সোৱণশিৰি ভীমপৰা মাথাউৰি কাষত কমেও 100 ঘৰ মানুহ আছিল এই 100 ঘৰ মানুহক সম্পূৰ্ণভাৱে এতিয়া সোৱণশিৰি বানে ভীমপৰা মাথাউৰি ছিগা বানে উটুৱাই নিব গতিকে মই লখিমপুৰ জিলা প্ৰশাসনক পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে ততাতৈয়াকৈ আহক আৰু এই মানুহখিনি উদ্ধাৰ কাৰ্য আৰম্ভ কৰক চাব পাৰে ই এক দুৰ্ভাগ্যজনক মই আকৌ কৈছোঁ পুনৰবাৰ আমাৰ লখিমপুৰ জলসম্পদ বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসন লগতে অসম চৰকাৰে বাৰম্বাৰ চেষ্টা কৰিছিল এইটো নুই কৰিব নোৱাৰি তেওঁলোকে বাৰম্বাৰ চেষ্টা কৰিছিল মথাউৰি ৰখাবলৈ আৰু ইয়াৰ ওপৰত আজি দুমাহ ধৰি তেওঁলোকে কণ্টিনিউ কাম অব্যাহত ৰাখিছিল কিন্তু দুৰ্ভাগ্যবশতঃ বতৰ পৰিস্থিতি ধাৰাসাৰে বহুকেইদিন বৰষুণৰ ফলত আৰু মাটিৰ অভাৱৰ ফলত তেওঁলোকে যিমান কৰিব লাগিছিল ই এক ভয়ংকৰ অতি ভয়ংকৰ চাব পাৰে আপোনালোকক মই অনুৰোধ জনাইছোঁ যিসকলে লাইভ চাই আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যে সকলো মানুহ সজাগ হ'ব পাৰিব এইটো চাব পাৰে কিদৰে এয়া সোৱণশিৰি মথাউৰি ক্ৰমান্বয়ে লাহে লাহে ফাট হৈ আছে ফাট মেলি সম্পূৰ্ণ সোৱণশিৰি নদী আমাৰ তেলাহী মৌজাৰ ভিতৰলৈ অৰ্থাৎ নোৱাৰি কিদৰে সোঁত পৰিছে চাওক আপোনালোকে সমূহ তেলাহী মৌজাৰবাসীক সাৱধানে থাকিবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যাৱতীয় যিমানখিনি প্ৰয়োজনীয় বস্তু আছিল তেওঁলোকে সুৰক্ষিত স্থানলৈ লৈ যাওক গতিকে পানী